নামটো বাপন সরকার ঘৰটো হ'ল বিজনী কি কাম কৰে আপুনি মইতো বৰ্তমান টিচাৰত কৰি আছিলোঁ টিচাৰ ক'ত টিচিং কৰি আছে টিচিং কৰি আছোঁ বৰ্তমান উলুবাৰী এম ই স্কুল কেতিয়া জইন জইন কৰিছোঁ কোনটো নতুনটো না আগৰটো নতুনটো 5 জুন 5 জুন আপুনি টেট কোৱালিফাইড অঁ টেট কোৱালিফাইড টেট 24 আপোনাৰ চাকৰিটো যিটো এপইণ্টমেণ্ট লৈ আছে এইটো ভুৱা বুলি ইতিমধ্যে ডিপাৰ্টমেণ্ট ভুৱা এপইণ্টমেণ্ট কেনেকৈ হ'ল এইটো ডিপাৰ্টমেণ্টৰ পৰা পাইছিলোঁ কেনেকৈ ডিপাৰ্টমেণ্টৰ পৰা পালে আছে কিবা কেতিয়া পাইছে যোৱা বছৰ 5 এপ্ৰিল মোক ইংলিছ আৰু এছামিছ যিহেতু মোৰ বি এড ইংলিছ মেজৰ আছিল উলুবাৰীত কোনটো টিচাৰ ভেকেঞ্চিত আপোনাক দিয়া হৈছিল মোকতো কণ্টেক্সুৱেলহে গৈছে অঁ অঁ আৰু এটা ডকুমেণ্ট দেখা পালোঁ তাত প্ৰবীৰ কুমাৰ ৰয় লিখা আছে এইটো আৰু কোন আপোনাৰে দিয়া ডকুমেণ্ট হয় নেকি হ'ব পাৰে মানে আপোনাৰ দুটা ডকুমেণ্ট হয় এটা কণ্টেক্সুৱেল আৰু এটা ভেকেঞ্চি নহয় মইতো এটাহে দিছিলোঁ ডাবলটো দিয়া নাই কোনটো পোষ্ট ভেকেন্ট আছিল আৰু তাৰ এগেইনষ্টত আপোনাক নিযুক্তি দিয়া হৈছিল তাৰিখ কোনটো পোষ্টৰ ভেকেন্ট আছিল আৰু সেইটো পোষ্টৰ ভেকেন্সৰ এগেইনষ্টত আপোনাক নিযুক্তি দিয়া হৈছিল উলুবাৰী এম ই স্কুলত আচ্ছা এইটো কণ্টেক্সুৱেলি হয় ভেকেঞ্চিত দিয়া নাই ডকুমেণ্ট যিটো দেখি পালোঁ আমি এইটো বা কি মই কেনেকৈ গম পাওঁ আপোনাৰ লেটাৰটো ক'ৰ পৰা দিছে কোন অফিচৰ পৰা অঁ এইটো তদন্ত কৰক তাৰপিছত কোনোবা বিষয়ে টকাৰ বিনিময়ত আপুনি চাকৰি দিছে নেকি এনেকুৱা ধৰণৰ আছে নেকি হয় আগত ইহঁতে আৰু এটা প্ৰশ্ন আপুনি অৰূপ কুমাৰ দে আপোনাক কেনেকৈ লেটাৰ দিব পাৰে যে আপোনাৰ ফৰৱাৰ্ডিং কৰি আপোনাৰ নাম অৰূপ কুমাৰ দে অৰূপ কুমাৰ দে অঁ আমাৰ MLA হয় অঁ দিছে মই চহীটো ইয়াৰ পৰা সংগ্ৰহ কৰিছোঁ চহী কৰি দিছে কিবা এটেচমেণ্ট কৰিছে এইটোৰ বাবে চহী কৰি দিছে হয় নেকি আচ্ছা আপুনি পূৰ্বতে কোনো ৰাজনৈতিক দলৰ লগত জড়িত আছিলোঁ কি হয় বিজেপিৰ কি হয় কি পদ মণ্ডলৰ পদবীত আছিলোঁ কোন মণ্ডল সুবাইজাৰ মণ্ডল মণ্ডল কি পদবীত আছে পদবীত আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মই জেনেৰেল ছেক্ৰেটাৰী কিমান চনত 2023 আপোনাৰ বিৰুদ্ধে অলৰেডি বড়োবাজাৰৰ পৰা এটা কেছ কৰিছিল এইটো সঁচানে ভুৱা এপইণ্টমেণ্ট কৰিছিল কিমান মাহ চাকৰি কৰিলে টোটেল 1 বছৰ দৰমহা লাভ কৰিছিল দৰমহা ক'ৰ পৰা পাইছে পাইছোঁ ক'ৰ পৰা চৰকাৰীভাৱে দিছে না অঁ চৰকাৰীভাৱে ট্ৰেজাৰীৰ পৰা জানো হ'ব মই পিছত কম এইটো আপুনি কোৱালিফিকেশ্যনটো কি হ'ব টেটটো কৰিলে আৰু কি DLED আছে মোৰ DLED আছে বঙাইগাঁও 12 জাनुৱাৰী 2026 बाहाय जाया व्यक्तिक फोरोंगिरिनि मुङानो जाहैबाय बापन सरकार बिथाङा 12 जानुवारियाव मोनसे एपइन्टमेन्ट अर्डार लाना फैदोंमोन मिशन डाइरेक्टर एलिमेन्टारि आसाम खाइलिपारा गुवाहाटीनिफ्राय बियो ओमफ्राय जइन जाफैदोंमोन अबे स्कुलाव 252 नं शिशुबारी एलपि स्कुल डेट मिन्स बर' बाजारनि आन्दाराव बियो जाहैबाय बर' बाजार बिअनि आन्दाराव दा बेखौ जितु बे अफिसाव होफैनायलाय बे बर' बाजारनि बिअआ बेखौ स्क्रुटिनि खालामदोंमोन स्क्रुटिनि खालामखांनायनि उनाव मोनसे सन्देह डाउटफुल थानायलाय बियो डाइरेक्टर अफ एलिमेन्टारिनो मोनसे लाइजाम लिरहरदोंमोन आरो बे लाइजाम लिरनायनि उनाव डाइरेक्टर अफ एलिमेन्टारिया बुंहरदों जे बियो टटेलि फल्स बिनि एगेन्स्टै बिअआ FIR अलरेडि होखांखाबाय आरो नैथियाव फैदो बिनि उनावनो आरो बियो गांसे एपइन्टमेन्ट लाना फैबावदों थिग बेबो 12 जानुवारि 2026 दा बाहाय किन्तु अफिसा आलदा स्कुला एखेयानो किन्तु अफिसा मोनसेया जाहैबाय मिशन डाइरेक्टर मोनसेया जाहैबाय डाइरेक्टर अफ एलिमेन्टारि दा बे थांबाय दा फैयै नै रिसेन्टलि दाख्लैहाय आरो बियो 20 मे 2026 आव मोनसे एपइन्टमेन्ट अर्डार लाना फैबावबाय बे अर्डाराव बिनिफ्राय ओंखारदों डाइरेक्टर एलिमेन्टारि एडुकेशन आसाम काहिलिपारा
दा बाहाय मा लिरनाय दं नेम अफ एपइन्टिया जाहैबाय बापन सरकार नेम अफ स्कुला जाहैबाय उलुबारि इमि स्कुल जोंनि चिरां जिल्लानि आन्दारावनो बियो आरो बाहाय सिगनेटरिया जाहैबाय सोर जोंहा डाइरेक्टरनि बिटिसि जेपि ब्रह्म वेरेस जेपि ब्रह्मआ डाइरेक्टर अफ एलिमेन्टारि आसामनि नङा बियो जोंनि बिटिसिनिसो डाइरेक्टर दा बेखौ मोननाय लेखायै आङो पार्सनेलि डाइरेक्टर सारखौ आङो जगाजग खालामदों बे वार्डारखौ आङो सारनाव सोंहरदों सार गमामायैनो जोंनि बिटिसिआव 20 मे 2026आव एपइन्टमेन्ट जामारदोंमोन नामा थिग आधा घन्टानि परे सारा आंखौ बुंहरफिनदों बेबायदिथ' जोंनि बिटिसिआव खुनु एपइन्टमेन्टआनो जायाखै आरो बेजों लोब्बा थानानै आरो गांसे वार्डार दं बे सेम पार्सनानो 21 मेआव आरो ओंखारबावदों 21 मेआव बे बापन सरकारनानो मा ओंखारदों नेम अफ स्कुला उलुबारि इमि स्कुल खिन्थु बाव पस्ट भेकेन्सि होनदों कन्ट्रेक्सुवेल बेथ' माब्लाबाबो जानो हाया कस्ट अफ भेकेन्सिया मालाबाबो कन्ट्रेक्सुवेल जानो हाया वाइडार एक्सपायार्ड थैनाय जानांगोन बा रिटायार्ड जानांगोन